বড়োসকল থাকিব বিটিআৰত, বড়োসকল থাকিব কাৰ্বি আংলঙত, ডিমা হাছাওত, বড়োসকল থাকিব বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত। আৰু ইয়াৰ ন্যায্যতা প্ৰদান কৰি পেলাই আগবাঢ়িব লাগে। অন্যথা নিখিল বড়ো ছাত্ৰ সন্থাই আমি কেন্দ্ৰীয় চৰকাৰ আৰু ওচৰত আমি আৰ্জি জনাম। চুক্তি যি আধাৰত ৰূপায়ণ হ'ব লাগে, নেশ্যনেল কমিটমেণ্ট আৰু ষ্টেট কমিটমেণ্ট, সেই কমিটমেণ্ট মতে চৰকাৰে কাম কৰা নাই, সেই কথাটো আমি আৰ্জি জনাবলৈ বাধ্য হ'ম। আৰু লগতে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। দুয়োগৰাকী প্ৰধান ব্যক্তি এবচেণ্ট আছিল। নিখিল বড়ো ছাত্ৰ সন্থা আৰু UBPক আহ্বানত তেওঁলোকে আহ্বান নজনালে, নামাতিলে। এটা অতি ডাঙৰ এটা সিদ্ধান্ত ল'লে যে 36টা সমষ্টিৰ ভিতৰত 31টা সমষ্টিহে তেওঁলোকে অধিসূচনা বা সমষ্টি নিৰ্ধাৰণ কৰিব বা গাঁও নটিফিকেশ্যন দিব। পোনপ্ৰথমতে আমি অসম চৰকাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। যোৱা 15 আগষ্ট 78 স্বাধীনতা দিৱসৰ দিনা বড়োলেণ্ড অঞ্চলৰ অন্যতম যি বনাঞ্চল চিখনা জুহলাও নেশ্যনেল পাৰ্ক নামেৰে সংৰক্ষিত কৰি পেলাই নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিটিআৰবাসী ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয় ইস্যুটো হ'ল যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল 2020 27 জানুৱাৰী শান্তি চুক্তিৰ যি এটা দফা হিচাপে 5.1 দফা হিচাপে বিটিআৰৰ বাহিৰত বা 6 শিডিউলৰ বাহিৰত অসমত থকা আটাইবিলাক বড়ো অধ্যুষিত গাঁও বা অঞ্চলক লৈ পেলাই ছেটেলাইট বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠনৰ এটা তাত ক্লজ আছিল। সেই ক্লজৰ অধীনত 2020 বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এক্ট 2020 আৰু 30 জানুৱাৰী 2021 অধিসূচনাৰ যোগেদি বা ৰাজ্যপালৰ অনুমোদনৰ যোগেদি গঠন কৰা হ'ল। ইণ্টাৰিম কাউন্সিল বৰ্তমান চলি আছে। আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল যে সেই বড়ো কছাৰী কাউন্সিলত গাঁও নটিফিকেশ্যন কৰিব লাগে, সমষ্টি নিৰ্ধাৰণ কৰিব লাগে, প্ৰায় 36টা 36 কনষ্টিটুৱেঞ্চি আৰু নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। সেই বিষয়টো লৈ পেলাই 2023 2 মে 2023 বিনীতা পেগু ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম তেখেতে এটা জাননী জাৰি কৰে, সকলো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা DC সকললৈ নিৰ্দেশ জাৰি কৰে যে 1547 গাঁও সমগ্ৰ অসমত 6 শিডিউলৰ বাহিৰত যিখিনি বড়ো গাঁও আছে সেইবিলাক ভেৰিফিকেশ্যন কৰি পেলাই গাঁও নটিফিকেশ্যন এডমিনিষ্ট্ৰেটেড এৰিয়া আৰু সমষ্টি নিৰ্ধাৰণৰ কাৰণে জাৰি কৰে। আৰু সেই হিচাপে নিখিল বড়ো ছাত্ৰ সন্থা আৰু UBPও আমি একেলগে আলোচনা কৰি আছিলোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ লগত। আৰু যোৱা 9 আগষ্ট 2023 সেই সিদ্ধান্ত আমাৰ উপনীত হৈছিল যে সমগ্ৰ অসমত থকা বড়ো গাঁওখিনি 6 শিডিউলৰ বাহিৰত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু আহি আমি দেখিবলৈ পালোঁ যে 28 ফেব্ৰুৱাৰী 2024 এই বছৰ ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই নিজে এটা মিটিং মাতে আৰু এই মিটিঙত বড়ো কছাৰী কাউন্সিলৰ চিফ ডেপুটি চিফ আটাইবিলাকক তেওঁ আহ্বান জনায়। যি চুক্তি স্বাক্ষৰকাৰী মূল সংগঠন যি ষ্টেক হোল্ডাৰ এপছু আৰু UBPO সেই মিটিঙত আহ্বান সি নজনালে। আৰু লগতে সেই মিটিঙত তেওঁলোকে ছিগনেচাৰত দেখুৱাইছে যে মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকে কিন্তু তাত এই মিটিঙত এবচেণ্ট আছিল। মিটিঙত দুয়োগৰাকী প্ৰধান ব্যক্তি এবচেণ্ট আছিল। নিখিল বড়ো ছাত্ৰ সন্থা আৰু UBPক আহ্বানত তেওঁলোকে আহ্বান নজনালে, নামাতিলে। এটা অতি ডাঙৰ এটা সিদ্ধান্ত ল'লে যে 36টা সমষ্টিৰ ভিতৰত 31টা সমষ্টিহে তেওঁলোকে অধিসূচনা বা সমষ্টি নিৰ্ধাৰণ কৰিব বা গাঁও নটিফিকেশ্যন দিব। পদক্ষেপ লৈছে যে চৰকাৰে চুক্তিৰ আধাৰত ইমপ্লিমেণ্টেশ্যন বা ৰূপায়ণৰ কাৰণে যি
বাঢ়িছে বড়ো কছাৰী কাউন্সিলৰ গাঁও নটিফিকেশ্যন কৰিব লাগে, সেইটো আমি ৱেলকাম জনাইছোঁ। কিন্তু এই কথাটো আমি বিৰোধিতা কৰোঁ, সেই কথাটো আমি স্পষ্ট ভাষাৰে আমি ধিক্কাৰ জনাওঁ যে 36টা সমষ্টিৰ ভিতৰত 31টা সমষ্টি গোৱালপাৰা আৰু চাউথ কামৰূপক বাদ দি পেলাই যি 301 বড়ো গাঁও, বড়ো অধ্যুষিত বড়ো গাঁৱক বাদ দি পেলাই যি তেওঁলোকে আগবাঢ়িছে, সেইটো অন্যায় হৈছে, এইটো ইনজাষ্টিছ হৈছে, চুক্তিক অৱমাননা কৰা হৈছে। আৰু এপছু UBPক নামাতি এপছু UBPক লগত আলোচনা নকৰি আমাৰ ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই একপক্ষীয়ভাৱে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত লৈছে সেইটো আমি মুঠে ভাল পোৱা নাই। আৰু ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আহ্বান জনাইছোঁ আজিৰ সংবাদমেলৰ যোগেদি যে গোৱালপাৰা আৰু চাউথ কামৰূপৰ 301 যি গাঁও আছে সেই গাঁওখিনিক অন্তৰ্ভুক্ত কৰিব লাগে। উপেন ব্ৰহ্মৰ যি এটা সপোন আছিল, বড়োসকলৰ যি সপোন আছিল যে সুকীয়া ৰাজ্য আৰু নীলাচল, সেই 1987ৰ যি দাবী, ইয়াৰ আধাৰত BSc BTC BTR 6 শিডিউল হৈ গ'ল। আৰু BTRৰ বাহিৰত থকা বড়োসকলক এটা কাউন্সিল, এটা অট'নমাছ নীলাচল অট'নমাছ কাউন্সিল নামাকৰণ দিয়া হৈছিল। আজি এই নীলাচলৰ জেগাত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, আৰু এই কাউন্সিলৰ অধীনত আমি একেলগে থাকিম, সেইটোৱে আমাৰ সিদ্ধান্ত আছিল। কিন্তু এই সিদ্ধান্তক আজি ভাগ কৰি পেলাই BTR 6 শিডিউল, কাৰ্বি আংলং ডিমা হাছাও 6 শিডিউল, আজি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত আৰু এটা গ্ৰুপ, ইয়াৰ পিছতো আকৌ চাউথ কামৰূপ আৰু গোৱালপাৰাক বাদ দি পেলাই আনটো এটা গ্ৰুপ কৰিব বিচৰাটো, সেইটো এটা ডিভাইডেড হাউচত আমাক পৰিণত কৰা এটা পৰিকল্পনা, সেইটো আমি মুঠেই ভাল পোৱা নাই। আৰু ইয়াৰ কাৰণে বড়োসকল থাকিব BTRত, বড়োসকল থাকিব কাৰ্বি আংলঙত ডিমা হাছাওত, বড়োসকল থাকিব বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত। আৰু ইয়াৰ ন্যায্যতা প্ৰদান কৰি পেলাই আগবাঢ়িব লাগে। অন্যথা নিখিল বড়ো ছাত্ৰ সন্থাই আমি কেন্দ্ৰীয় চৰকাৰ আৰু ওচৰত আমি আৰ্জি জনাম যে চুক্তি যি আধাৰত ৰূপায়ণ হ'ব লাগে, নেশ্যনেল কমিটমেণ্ট আৰু ষ্টেট কমিটমেণ্ট, সেই কমিটমেণ্ট মতে চৰকাৰে কাম কৰা নাই, সেই কথাটো আমি আৰ্জি জনাবলৈ বাধ্য হ'ম। আৰু লগতে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম, সেই কথাটো আজি আমি স্পষ্ট ভাষাৰে আমি কৈছোঁ।